সকলো কাহিনী আধৰুৱা কৰি থৈ তিনি অধম জেইল আহি পালে। ইয়াৰ পৰা মেট্ৰিক পৰীক্ষা দি পাছো কৰিলে। এতিয়া হেনো সিহঁতে কলেজত নামভৰ্তি কৰিব। কাৰ চৰিত্ৰ ভাল? নাটক পাইছে এইবোৰ? সব কথা নাটক নহয়, কিন্তু প্ৰত্যেকটো ঘটনাই একো একো। হাই, মই বিল্লু বুলিও মাতিব পাৰা। সংগীতা, আমি আৰু আগৰ দৰে লগৰজনী কিন্তু কোনেও চকু নিদিবি দেই। তোৰ তাইক মই দেখিছো ন প্ৰথমতে। নমস্কাৰ, মোৰ নাম চানু। কি লাগে ইয়াত? হা, মাৰিবি মোক। সেইপিনে নাচাবা, বেয়া ল'ৰাখি চাধা গায়। জীৱনত আজিলৈকে কোনো ছোৱালী মোৰ পিনে চাই হাঁহি দিয়া নাই। হাঁহ খাবহে মন গৈছে। ফুচি গলো বে আকৌ। কাহিনীটো একেবাৰে ডাঙৰ হৈ যোৱা নাই নে? কাহিনী এতিয়াও শেষ হোৱা নাই। ঐ খাই পাত ফলাহত যোৱাৰ আগত এটা মান্তি যাব লাগে বুলি নাজান? তুমি কিটচেনত আছিলা যে লৰলৰিতে মাতিবই নহ'লে। আমি আহি থাকিম ভাই, তুমি ভাল পোৱা খিচমিচ লৈ। আৰু তোমাৰ কাহিনীটো বাকী থাকিল। হ'ব দে, ইমান ভাল পাই দেখুৱাব নালাগে। যদি সঁচাকৈ ভাল পাওঁ, অহাবাৰ ইয়ালৈ আহোঁতে লগত উৰ্মিলা বৌক লৈ আহিবি। এক মিনিট ৰ'ব, ইহঁতে উৰ্মিলাৰ কথা কি কৈ গ'ল? আপুনি কোন? মই কোন বাৰু সেইটো পিছত ক'ম, আগতে কওকচোন কি কৈ গ'ল? অকল উৰ্মিলাৰ কথা নহয়, এটা কাহিনী কৈছে। এই শান্ত পৃথিৱীখনৰ হাবি কাটি এদিন মানুহে গাঁও সাজিছিল। তাৰপিছত গাঁওবোৰ কাটি নগৰ, এতিয়া নগৰ কাটি নৰক বনাই আছে। এই নৰক হোৱাৰ প্ৰাক মুহূৰ্তত এখন গাঁৱত তিনিজন অধম আছিল। নাম আছিল দীপক, ৰূপ আৰু চাণক্য।
হেল্ল' অঁ অঁ ঠিক আছে এয়া দীপক ৰূপ আৰু চাণক্য ওৰফে অধম এইটো হীৰামণিৰ ঘৰ হয়নে? হয় এখন চিঠি আছিল এইখন ইয়াত এটা চহীও কৰিব লাগিব এইখিনিতে চহীটো কৰি দিব হে ৰ'বহে হে পৱন হে ওলাই আহ দাদা চহীটো কৰি দিয়ক তোৰ লাজ লগা নাই কিহৰ লাজ লাগিব লাগে? ছোৱালীজনীক তই চিঠি দিবলৈ আহ মোৰ তোক ল'ৰাই মই চিঠি জেলত দিছে। ভৰাই কি থ'ম। কথা ক'ব আহিছে আপুনি, তোৰ হা? ল'ৰাই মোৰ এই অকণমানি ছোৱালীজনীক ফুচুলাই এইবিলাক সি চিঠি দিছে হয়, দাদা। লাজ লগা নাই কুকুৰ চালা ওলাই আহ। হয়, দাদা, ওলাই আহ। মোৰ ল'ৰা ইমান বেয়া ল'ৰা নহয়। এই ৰ'বা, হে। আপোনাৰ ছোৱালীয়ে আপুনি কাম কৰিব নোৱাৰে। মোৰ ল'ৰাক ক'বলৈ আহিছে, হা? তাক কিয় মাতিব? তাৰ লাজ লগা নাই কি চিঠি দিছে? মোৰ ল'ৰা ছোৱালীক ভাল কৰিব নোৱাৰা। সি মোক চিনি পোৱা নাই মোৰ এই অকণমানি ছোৱালীজনীক এই ল'ৰা কুকুৰে চিনি দিবলৈ আহে। লাজ নাই? ওলাই আহ, ছোৱালীয়ে মই চিনি কৈছোঁ। পোৱা গ'ল। মই জেলত ভৰাই থ'ম। ভাবিছা? জেলত ভৰাই থ'ম মই। আপুনি বিচাৰি আহক। মানুহ নাই। শুনাচোন অ জয়ন্ত বাবু চোৱাচোন কেনেকৈ মাতি হেঁচিছে শুনিছ জয়ন্ত বাবু তাই আমাক মিছা মিছি বদনাম কৰে মই যে তাইতকৈ ধুনীয়া তাকে লৈ ইহঁতৰ পেট পৰে শুনিছ জয়ন্ত বাবু তাই ইমান বেয়া বেয়া কথা কয় মোৰ দেহত হেনো কোনোবাই বেৰ দিব লাগে মই ধুনীয়া নে তাই ধুনীয়া কওকচোন মই ধুনীয়া নে মই আছো নহয় দেখা নাই কি কৰি আছো একদম চৰি ইমাৰ্জেঞ্চি ফোন বুবুল আৰ্মিৰ ফোন কাশ্মীৰৰ পৰা আহিছে নাকান্দিবা মই কৰিম মই আছো নহয় কি হৈছে কি হৈছে তহঁতৰ হা এই ধুনীয়া ধুনীয়া তিৰোতা দুগৰাকীক কষ্ট দি থাকো হা লাজ নালাগে যা মই সিহঁতক থৈ আহিম যা গ'লে নাই
নমস্কাৰ মোৰ নাম ৰমা গাঁৱৰ তিনিআলিটোত পিচিও এটা আছে অ' পিচিটো দেখিছোঁ বাৰু আপোনাৰ নামটোহে নাজানিছিলোঁ পিছে একো নাই বিয়া হোৱাৰ এমাহমানে হৈছে লাহে লাহে জানি যাব কওকচোন বাৰু কিয় আহিছিল বুবুলে ফোন কৰিছিলে এঘণ্টাৰ ভিতৰত আপোনাক পিচিঅত আহিবলৈ কৈছে হয় নেকি হয় বাৰু ঠিক আছে মই গৈ আছোঁ দিয়ক কি ভাবিছ তহঁতে হা তহঁতৰ নাম লিখা আছে যেতিয়া তহঁতেই লিখিবি এতিয়া সঁচা কথা ক আমি লিখা নাই কবি নে নাই নহ'লে দেউতাৰ হতক মাতি আনি মই মিটিং পাতিবলৈ বাধ্য হ'ম ক সঁচা কথা ক নহ'লে বাহিৰত নি ৰ'দত আঁঠু কৰাই থৈ দিম হয় লিখিব নালাগে নেকি গোটেই স্কুলখনে গম পাব নালাগে মানে তই দেখিমনি নে কি নহয় তই মনে মনে ভাল পাই থাকিবি আৰু তাই গম পাই যাব ইয়াৰ পিছত কিন্তু তই মোক তাইৰ কথা বাৰে বাৰে কৈ থাকিব নোৱাৰিবি লিখিব দে লিখ সৰুকৈ লিখিবি দেই একো বস্তু সৰুকৈ নাভাবিবিচোন অলপ ডাঙৰকৈ ভাব যিমান পাৰ সিমান ডাঙৰকৈ ভাব তেতিয়াহে তাই গম পাই যাব ন যে তোৰ কিমান ডাঙৰ নহয় মানে মনটো মোৰটো নিলিখি আকৌ হাজাৰ হ'লেও মেম হয় ন আমাৰ ঐ তাৰমানে মই অকলে বুজিব লাগে তোৰটো লিখিব দিম বুলি কৈছিলি কাৰণেহে মই কৈছিলোঁ ঐ লিখ ইয়াৰটো লিখ তেতিয়াহ'লে তইও লিখিব লাগিব মই কাৰ নাম লিখিম মোৰচোন তেনেকুৱা নায়েই প্ৰশ্নবোধকেইটা দি দে মানে শুন না তইও কাৰোবাক ভাল পাওঁ ন দেখুৱাব লাগিব লিখলি এডভাৰটাইজমেণ্ট লিখ নালাগে দে তেনেহ'লে মই মুচি দিম দে মই মুচি দিওঁ আকৌ মই ৰ নাপায় এইবিলাক ক'ব মুচি দিব লাগে বুলি ক'ব নাপায় লিখ তেনেহ'লে 3 বাৰ শিৱৰ নাম ল তহঁতে নিলিখিলে তহঁতৰ নাম কোনে লিখিব তহঁতৰ নাম দে হাত দে বুলি কৈছ নাই তহঁতে নিলিখিলেও তহঁতে খুব খাব লাগিব তহঁতৰ নাম কোনে লিখিব দে হাত দে আৰু বাহিৰত গৈ এই বেঞ্চখনত থকা নামবোৰ মচিতে গৈ যা বুলি কৈছ নহয় আৰু তই হাত অতৰা নমচিব ছাৰ দৰকাৰ পৰিলে আৰু দুকোপ মাৰক হেল্ল' আপুনি ভালে আছেনে এমাহ 14 দিন হ'ল ঘৰত অকলে আছোঁ বৰকৈ মনত পৰিছে আপোনালৈ অকলে কিয় মাহীহঁতৰ আইনো কেলে তাই পৰীক্ষা নাই জানো কেতিয়াবাই গ'লগৈ আকৌ পদূলিলৈ সদায় ভাত চাই থাকোঁ আপোনাৰ চিঠি এখন কি জানি পাওঁহি নাকান্দিবা মোৰ কথা পাতিবলৈ মন নাযায় কাশ্মীৰত ইমান ডাঙৰ গণ্ডগোল চলি আছে গম নোপোৱা নেকি ফোন চিঠি সকলো বন্ধ কৰি থৈছে বাৰু সেইবোৰ বাদ দিয়া যোৱাকালি তোমাক মই সপোনত দেখিছিলোঁ তোমাৰ বুকুৰ তিলটো পিছত আছোঁ গম পাইছোঁ মই এটা বেলেগ কেম্পত শ্বিফ্ট হৈছোঁ টাইম পালে মই ৰমাৰ পিছত ফোন কৰিম হ'ব ঠিক আছে ঐ তোমাৰ মন নাযায় হেল্ল' যায় পৰহি মই সপোনত কি দেখিছিলোঁ জানে
টেঙৰ হৈ গ'ল চাগে টাইম আপ নামটো দেখোন সোধাই হোৱা নাই নামটো কি আছিলে কি নাম ঐ তোৰ সেই ফকতীয়া বুদ্ধি শুনি আজি দুয়োখন ঘৰত জুই লাগিল এনেই তাইক ঘৰৰ পৰা ওলাব নিদিয়ে আজি কিন্তু তই চব চেছ কৰি দিলি চোৱা বগদা তোমাক মই বুদ্ধি এটা দিছিলোঁ আৰু তুমি ডাকুৱালজনৰ লগত টাইমটো মিলাই ল'ব লাগিছিল আৰু এনেও ডাকুৱাল হৈছে চৰকাৰী মানুহ সি কাৰোবাৰ ঘৰত চিঠি দিব গ'লেও কোনেও পিটিব নোৱাৰে আৰু তুমি মোক যিটো বুদ্ধি দিছিলা সেইমতে গ'লে দেখোন মোৰ পিঠি ফালিলহেঁতেন দাদাল তাৰ কথা শুনি এতিয়া মই সেই চৰকাৰী মানুহজনক তাইৰ ঘৰত বাপেক নথকা সময়ত চিঠি দিবলৈ যাবলৈ ক'ম ইয়াৰ বুদ্ধি শুনিলে ন মানুহ মৰিব মই কৈছোঁ বিস্ময়ত পাইছে বোলে এই বুদ্ধি বিস্ময়ত পোৱা বুদ্ধি তহঁতৰ লগত তেনেকুৱা নহয় দে এই সংগীতা আহিছে সংগীতাক চা তোৰ ফালে আজি চাব আৰু 100% হাঁহি এটা মাৰিব চিয়'ৰ কি চাইছ এই যা না যাচোন যা শনি লগালি তই আৰে শনি নহয় গৰু তাই চাইকেলৰ চেইন পৰিছে যা যা তোৰ এইবোৰ বুদ্ধি শুনি মোৰ চৰ খাব মন নাই দেই শিৱৰ নাম 3 বাৰ ল ধুনীয়াকে যা কিবা যদি হয় মোক চৰিয়াবি তই যা যা নমস্কাৰ নমস্কাৰ হ'ব নাকান্দিবিচোন একে খোৱাতে 3 বাৰ শিৱৰ নাম লচোন শিৱৰ নাম ল চা গলত ধৰ শিৱৰ নাম ল শিৱ 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 কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত আহত হয় 5 সেনা জোৱান প্ৰধানমন্ত্ৰীৰ দাবী সেইদিনা প্ৰদীপ দাক মাতি ঢকুৱাৰ বেৰখন দিয়ালো মোৰ যে আজিকালি এই গৰু ছাগলীবোৰ খেদি থাকোঁতে সময়বোৰ পাৰ হোৱা হৈছে সেই তেতিয়াই মমতাৰ চিঠি কবিতাটোলৈহে মনত পৰে হয় নেকি মই কবিতা এটা লিখিছোঁ নহয় শুনিব নেকি শুনিম ৰ'ব কবিতাটোৰ নাম কথা কথা আচ্ছা শুনা না মোক পটককৈ মাতিছে মই পিছত ফোন কৰি আছোঁ হা কথা
নিয়ৰ সৰিব নৌপাওঁতে 9 বাজি ফুলটোত পখিলাটোৱে হাহাকাৰ কৰিছে। বতাহ এজাকে আগলি বাহক হাহাকাৰ কৰি বাৰে বাৰে সুধিছে, কথা পাতিবলৈ নালাগে নেকি? বেয়া হ'ব। বেয়া হ'ব। নালাগে দে। এটা আছে যোৱাকালি ৰাতিয়ে তোমাক কৈছিলোঁ চাউল 1 কেজি কিনি দিম বুলি। তোমাৰ ভণ্টিয়ে মই মাতি বনি পিন্ধো বুলি। মোৰখনত লিখক। মোৰ বাইদেউ অংকিতাৰ ভনীয়েক আছে, মোৰখনত লিখক। মেমৰ ভনী মই লৰাই দিম, ইয়াৰখনত লিখিলে মই লৰাই দিম। লিখি দিম দিম নহয়। আৰু এটা ভাল এটা আছে, কেতিয়াবা নিদিওঁ, দেউতাকে নিদিওঁ। এইটো মোৰ কাৰণে ৰাখি দিছোঁ নহয়। আৰু এটা ভাবিব পাৰিবি। ভাবিম নহয়, নিদিম নেকি কিবা? আছেতো, বেলেগ আৰু আছে নহয়। এইটো মোৰ কাৰণে ৰাখি থৈছোঁ। মই কি লিখিও দিম আৰু দিও দিম নেকি? হা তাতকে মই পতাই লওঁ। হা যাবগে এতিয়া। তোৰখন তই দিবি আৰু তোৰখন তই দিবি। যা 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 চল যা। দীপকে তোমাৰ কাৰণে ভাবিম। ৰুল এটাই, তাত তোৰখন ই আৰু ইয়াৰখন তই দিবি। যা। মেম ইয়াতে আছে, যা। মেম ৰূপ ক'ত? তাক মাতাচোন। মাতা। ৰূপ, মেমে মাতিছে। কপিখনৰ পাছফালে কি লিখিছিলা? এনেই মন গ'ল মেম। একো লিখা নাই। আই লাভ ইউ মেম, আই কিছ ইউ মেম, আই মিছ ইউ মেম। কাৰণ ধৰ সৰি মেম। এতিয়া কোৱা, সপোনত কি দেখিছিলা তুমি? এইকেইদিন আমি অলপ প্ৰেছাৰত আছোঁ। এইবাৰ ছুটীত গ'লে সকলো প্ৰেছাৰ নোহোৱা কৰি দিবা তুমি। শুনা না, আজি কি ৰঙৰ পিন্ধি আছা তুমি? আপোনাৰ ভাল লগা ৰংটো ৰঙা। হয় নেকি? সেইদিনা সপোনতো মই ৰঙা পিন্ধি আছিলোঁ। তাৰ পাছত আপুনি পিছফালৰ পৰা আৰ্মি ড্ৰেছত আহি ঐ মোক মাতিছে, মই যাওঁ হা। বাই বাই। আপুনি আপুনি এনেকৈ সাৱটি ধৰিছিল। কিমান যে ভাল লাগিছিল। বহুত দিনৰ মূৰত মই আপোনাৰ হাতটো ধৰি পাইছিলোঁ। আপুনি মোক বহুত জোৰত সাৱটি ধৰিছিল আৰু ময়ো আপোনাক জোৰত সাৱটি ধৰিছিলোঁ। তেরো এগুণ 13, 13 দুগুণ 26, 13 তিন গুণ 39, 13 চার গুণ
বিচনাৰ পৰা উঠিব হোৱা নাই উঠ 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 বিচনাৰ পৰা উঠ পৰীক্ষা দিব দুপৰলৈকে শুই থাকিব কি কৰি খাবি আকলে হা কি কৰি খাবি কাম বন নাই এসব শুই থাক খালি দিনটো শুয়ে থাক ক'ত যাওঁ কনা তাইৰ শাৰীখন খুলি 1 টকা আছে পিছফালেৰে সাৱটি ধৰিলোঁ তাৰপিছত এটা দীঘল মজা ছবিতা ভাবিয়ে ব্লাউজৰ পিনকেইটা খুলি এই ইয়াক লাগিছিল বোলে কি তাৰপিছত ছবিতা ভাবে কি ৰঙৰ ব্লাউজ পিন্ধিছিল নীলা আছিল নেকি নহয় টিকটিকিয়া ৰঙা আছিল উল্টা এনেকে পটকে ক'ত বুজি পাবি ঐ ৰচোন ভাল নহয় বুজি হোমেশ্বৰ বোলাটোৰ লগত কি কৰি আছিলা সি এতিয়ালৈকে 5বাৰমান ফেইল কৰিছে জানানে তাৰ লগত থাকিলে মোৰ লগৰ কেইজনী কি বুলি ভাবিব যে সংগীতাক লাইন মৰা ল'ৰাটো হোমেশ্বৰৰ লগত থাকে মেট্ৰিকত কিন্তু ফাৰ্ষ্ট ডিভিজন নাপালে মই ইয়েছ নিদিওঁ ঐ ময়ো সপোন এটা দেখিছিলোঁ ধেত সপোন নহয় সপোনেই হয় এটা দ্ৰব্যই লিটমাছ নীলা কৰিছে ইয়াত pHৰ মানটো হ'ব অপশ্যন A 1 অপশ্যন B 2 অপশ্যন C 4 আৰু অপশ্যন D 10 লিখি আছো যে বহি দি দিবি আকৌ তাক নাই এতিয়া নপঢ়ো ৰাতি পঢ়িম ক্লাছ খতম হ'লে তাক ঘূৰাব লাগিব তহঁতক এটা কপি কৰি দিম যা মই তুই কি যে তই এতিয়া লিখিবি আৰু এতিয়ালৈকে কিন্তু তই ৰাতি পঢ়িবি আকৌ পঢ়িবি বাহ বাহ ৰূপ বেলেগক হাত চাপৰি দিবা বাৰু তোমাক হাত চাপৰি নালাগে জানো যদি লাগে ভালকৈ পঢ়া শুনা কৰা বেয়া কথাবোৰ পাহৰি যোৱা সন্মুখত পৰীক্ষা মেম ময়ো ফাৰ্ষ্ট ডিভিজন পাব লাগিব অঁ লাগিবতো ৰমা জয়ন্ত এখন চিঠি আছে জয়ন্ত মানে কি জয়ন্ত চালফা এইখন চিঠি লোৱা এইটো জয়ন্তৰ ঘৰ নে মোৰ পিছিয়ে হয় মইতো সেইবিলাক নাজানো না আপুনি নাজানে এইবিলাক চিঠি মোৰ তাত আনিব এইবিলাক চিঠি কাম কৰা মানুহ এই ইয়াতে আহিল যে এইবিলাক খেলি থকা বস্তু য'ত লৈ যায় লৈ যাওক চিঠি তোমাৰ চিঠি এইখন তোমাৰ চিঠি দিব আহিছে মোৰ পিছিয়ত হা এইটো তোমাৰ ঘৰ নহয় ন মই একদম চিধা চাধা চিম্পুল হেৰিত চলা এটা মানুহ এইবিলাক চিঠিৰ কাৰণে মোৰ এড্ৰেছটো নিদিবা দে একদম মই অনুৰোধ কৰিছোঁ আজিৰ পৰা ঠিক আছে ঐ তই বাপেৰক চিনি পোৱা নাই বেছি অস্তাদি নকৰিবি চালা জ্বলাই দিম তোক ঘেণ্টা পিচিও
হেল্ল' হেল্ল' পেহা এই মাদ্ৰাজৰ কোম্পানীটোৰ কাৰণে যে চাকৰিটোৰ কথা সুধিব দিছিলোঁ সুধিছিল নেকি? মই পাতিছিলোঁ, জনাব ৰচোন আৰু এবছৰমান। হেল্ল' 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 ৰন্দা, মই বগো। মই যাম দিয়ক সংগঠন। তই পাগল হৈছ নেকি? তই উগ্ৰপন্থী সংগঠনত আহিবি, জুবিন গাৰ্গৰ ফাংচনত নহয়। কিন্তু এটা কথা, মই হীৰামণিকো লৈ যাম। কি? এতিয়াও সময় আছে ভাই, ভাবি ল। ঘৰত ইমান খেতি মাটি আছে, খেতি চেতি কৰ না। নিদিয়ে খেতি কৰে তাতে বিয়া। দৰকাৰ হ'লে মাদ্ৰাজত তাতে কোনোবা ৫,০০০ টকাত ৬০ টকাত তাতে বিয়া দিব, কিন্তু খেতি কৰে তাতে বিয়া নিদিয়ে। ৰন্দা, তাই ঘৰত বিয়া দিব ওলাইছে। তাই যদি গুচি যায় কিন্তু ময়ো গুচি যাম। কিন্তু কথাবিলাকৰ উত্তৰ বেৰকেইখনে নিদিয়ে। মোৰ কথা পাতিবলৈ কোনো নাই। মাজত বগা বোলা আহিছে। কোন যাবি এইবাৰ? নিখিল, বিমান এইফালে আছোন। ক'ত গলি? দেখিছ নাই? এই মনেই নাই ইহঁতৰ খেলিবলৈ। তোকো ধৰিছিলো। দীপক, চানু এইফালে আছোন। বলচোন। এইটো চোৱা বস্তু নহয়, চোৱা বস্তু। ফটোখন চাই তহঁতৰ কেনেকুৱা লাগিছে এই ভাবচোন। এইখন যদি আমি চিডিত চাওঁ, মানে টিভিত, তেতিয়া কেনেকুৱা লাগিব। তহঁতে এটা টিভি মেনেজ কৰ যা। এহঁতৰ ঘৰ টিভিটো ভাল কৰি অহাকালি ৰবিবাৰ, কাইলৈ মহাভাৰত চোৱা টাইমত চাওঁ। মাহঁতো টাউনলৈ যাব কিন্তু। মজা। দেখা নাই দেখা। এই বল কৰিব নাজানে নহয়, ইয়াৰ হাত ভাঙে। এনেকে এৰি দিয়ে আচলতে। ঐ চাইকেল দেখোন। ঐ
পিছুৱে উৰ্মিলাবৰ ঘৰত কি কৰি আছে তাকো চাইকেল লুকাই ৰ মই দরজা বন্ধ কর ঘটনে মোৰ চাওঁ ইয়াতো জেগা নাই সদায় ভাল সময়তে যায় কাহিনীটো কোনে গা ধুই অহা নাই বাৰু এই তহঁতে এইখন চাওঁতে এনেকুৱা কৰ হে মই এখন কি চাইছিলোঁ জান ডিম বেটাৰ লগত এইজনীৰে খুৰাৰ লগত কি কথা ক'ব লাগিছ ইমান অ' বাবু কি কৰিছা পেহী নাই মাহত নাই নেকি মাহত নাই মানে আমি মহাভাৰত চাই আছিলোঁ গোটেই ময়ো কাম বন সামৰি মহাভাৰত চাম বুলি আহিছিলোঁ মাহত আহিলে তোমাক মাতি দিম দিয়া দিয়া ঠিক আছে যাওঁ দিয়া अबे पेही ओ पेही ओ पेही অ বাবু এখন কিবা ইংৰাজী মহাভাৰত নেকি নহয় আমাৰ টিভিটো কিবা বেয়া হৈছে নেকি এ নাই দিয়া চাওঁ এৰি দিয়াচোন নালাগে পেহী এ মানুহৰ ঘৰত টিভি চাব আহিলে এনেকুৱা কৰিব নাপায় নহয় মাহত আহিলে তোমাক মাতিম মই ঘৰত গৈ মাতিম কৈ দিম কিন্তু হে বেয়া হৈছে টিভিটো এ গুছা Obi! Obi! Obi, কাকো নকবা দে সমস্যাৰ কাৰণে এইটো তুমিও নকবা আমি দুটাই চাওঁ দিয়া